Hello friends, welcome to Vision 99. আজি আমি এই ভিডিওত আলোচনা কৰিম ক্লাস 9 যি অনুশীলনী R1 আছে তাৰ 16 নম্বৰ কোৱেশ্যনটোৰ পৰা। ইয়াত কি আছে, কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? এতিয়া আমি কি কৰিব লাগিব, কিনা দাম বেচা দাম যে লাভ লোকসানৰ বস্তুবিলাক আছিল ক্লাস 8ত তাৰ কথা অলপ মনত পেলাব লাগিব। এতিয়া আমি কি ল'ম, ধৰা হ'ল বস্তুটোৰ কিনা দাম কিমান 100 টকা, এনেকৈ লিখি ল'ম আমি। ধৰা হ'ল কিনা দাম কিমান, কিনা দাম 100 টকা। বস্তু এটা আমি ধৰা হ'ল দোকানৰ পৰা কিনিলোঁ কিমান টকাত, 100 টকাত কিনিলোঁ। এতিয়া লাভৰ শতাংশ কিমান বুলি কৈছে, বস্তুটো দোকানীয়ে কিমান লাভ পাব, লাভৰ শতাংশ 10%। এতিয়া বেচা দাম কিমান হ'ব, বেচা দামৰ এটা সূত্ৰ আছিল, বেচা দাম সমান কিমান আছিল 100 প্লাছ লাভৰ শতাংশ divided by 100 into কিনা দাম। এতিয়া ইয়াত কি আছে, সূত্ৰৰ পৰা আহিল 100টো লিখি ল'লোঁ প্লাছ লাভৰ শতাংশ কিমান দিছে আমাক 10%, তাৰপিছত শতাংশ লাভৰ শতাংশ 10, তাৰপিছত কিনা দাম কিমান, কিনা দাম 100 টকা আৰু ডিভাইডেড বাই 100। এতিয়া এইখিনি কৰিলে কিমান হ'ব, 100 প্লাছ 10 110 আৰু এই 100 কাটা যাব, গতিকে বেচা দাম কিমান হ'ল 110 টকা। এতিয়া আমি কি ওলাব লাগিব, অনুপাত ওলাব লাগিব। এতিয়া অনুপাত কি হ'ব, অনুপাত কি কৈছে, কিনা দাম আৰু বেচা দামৰ অনুপাত। কিনা দাম প্ৰথমতে লিখি ল'লোঁ, কিনা দাম কিমান আছিল 100 টকা আৰু বেচা দাম কিমান পালোঁ আমি 110 টকা। এতিয়া 0 কাটি দিলোঁ, তাৰপিছত কি থাকিল 10/11 থাকিল। এতিয়া এইটো অনুপাতত লিখিলে কেনেকুৱা হ'ব, 10:11। গতিকে ইয়াৰ এনচাৰটো হ'ব 10:11। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 17। 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, অৰ্থাৎ 30টা কণী কিনিলে যিমান টকা হয় 20টা কণী কিনিলে সিমান টকা হয়। এতিয়া লাভৰ শতকৰা হাৰ কিমান হ'ব। এতিয়া ধৰা হ'ল এটা কণীৰ কিনা দাম, এতিয়া আমি এটা কণীৰ বেচা দাম ওলাই ল'ম, কাৰণ 20টা কণীৰ বেচা দাম দিয়া আছে। তো এটা কণীৰ বেচা দাম কিমান 1 টকা। ধৰা হ'ল এটা কণীৰ বেচা দাম 1 টকা। এতিয়া 30টা কণীৰ বেচা দাম কিমান হ'ব, 30টা কণীৰ বেচা দাম 30 টকা। এতিয়া 30টা কণীৰ কিনা দাম কিমান হ'ব, 30টা কণীৰ কিনা দাম 30টা কণীৰ কিনা দাম কিমান বুলি কৈছে, 20টা কণীৰ বেচা দামৰ সমান। এতিয়া 20টা কণীৰ বেচা দাম কিমান, এটা কণীৰ বেচা দাম যদি 1 টকা হয় 20টা কণীৰ বেচা দাম কিমান 20 টকা হ'ব। গতিকে 30টা কণীৰ কিনা দাম 20 টকা হ'ব, কাৰণ কৈছে ইয়াতে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান। এতিয়া 20টা কণীৰ বেচা দামৰ সমান হ'লে 20টা কণীৰ বেচা দাম কিমান হ'ব, 20 টকা হ'ব। গতিকে এইটো হ'ল এটা কণীৰ বেচা দাম 1 টকা, 30টা কণীৰ বেচা দাম 30 টকা আৰু 30টা কণীৰ কিনা দাম কিমান হ'ব 10 টকা। এতিয়া লাভ কিমান হ'ব, লাভ 30 টকাত বেচিছিল আৰু 20 টকাত কিনিছিল, 30 টকাত বেচিলে। লাভ কিমান, বেচা দাম মাইনাছ কিনা দাম কিমান হ'ব, 10 টকা লাভ হ'ব তাৰ দোকানীটোৰ, 10 টকা। এতিয়া লাভৰ শতাংশ কিমান হ'ব, এতিয়া লাভৰ শতাংশ লাভ বাই কিনা দাম। লাভৰ শতাংশ লোকচানৰ শতাংশ সদায় সেইটোত কি হ'ব, কিনা দামে আহে তলত। লাভ বাই কিনা দাম ইনটু 100 সমান লাভ কিমান, লাভ হ'ল 10 টকা, কিনা দাম কিমান আছিল 20 টকা আছিল, আৰু ইফালে কিমান আছে 100 আছে। এইটো 0 কাটি দিলোঁ, তাৰপিছত এই 2টো দি এইটো 100 কিমান 50 বাৰ। গতিকে এনচাৰ কিমান হ'ব 50 টকা। টকা নহয়, লাভৰ শতাংশ 50% হ'ব, লাভ কিমান হ'ল 50%। গতিকে ইয়াৰ এনচাৰটো হ'ল এইটো। এইবাৰ আহিছোঁ 18 নম্বৰ প্ৰশ্ন। এটা বস্তুৰ কিনা দাম 2100 টকা, 10% লাভত বিক্ৰী হ'লে বস্তুটোৰ বেচা দাম কিমান হ'ব। বস্তুটোৰ কিনা দাম দিয়া আছে কিনা দাম
2100 টকা। লাভ কিমান? লাভৰ শতাংশ লাভৰ শতাংশ 10। এটাকে কি হ'ব? বেচা দাম। বেচা দামৰ সূত্ৰ আমি আগতে পাইছোঁ প্ৰথমটো প্ৰশ্নত 16 নম্বৰত। বেচা দাম ইকুৱেল টু কিমান? 100 প্লাছ লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কি? কিনা দাম। এই সূত্ৰটোত বহাই দিলে আমি এনসাৰটো পাই যাম। বেচা দাম কিমান হয়, বস্তুটোৰ বেচা দাম কিমান হ'ব। এতিয়া এইটো 100 বহাই দিলোঁ। লাভৰ শতাংশ কিমান? 10। তলত কিমান আছে? 100 আছে। আৰু এইফালে কিমান? কিনা দাম 2100 টকা। এতিয়া 100 প্লাছ 10 কিমান? 110 তলত 100 ইনটু 2100। এই দুটা 0 আৰু এই দুটা 0 কটা গ'ল। তাৰপিছত 21 ইনটু 110 110 21। এইটো ইনটু কৰিলে কিমান পাম আমি? 100 1 গুণ 1 1 গুণ 1 200 2 গুণ 2 2 গুণ 2 0132 2310 টকা। এনেকৈ বস্তুটোৰ বেচা দাম কিমান হ'ব? 2310 টকা। এতিয়া হৈছে এনসাৰ এইটো। কুৱেশ্যন নম্বৰ 19। টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব? এতিয়া কি কৈছে? টকাত 4টাকৈ মানে 1 টকাত 4টা নেমু কিনিছে। এটাকে 4টা নেমুৰ কিনা দাম কিমান হ'ব? 4টা নেমুৰ কিনা দাম সমান 1 টকা। কাৰণ টকাত 4টাকৈ বুলি কৈছে। এটাকে এটা নেমুৰ কিনা দাম কিমান হ'ব? এটা নেমুৰ কিনা দাম 1/4 টকা। 4টাত যদি 1 টকা হয়, এটাত কিমান হ'ব? 1/4 টকা। এই 1/4টোক দশমিকত লিখিলে কিমান হ'ব? 0.25 টকা। এতিয়া লাভ কিমান হৈছে? 20% লাভত বিক্ৰী কৰিছে। লাভৰ শতাংশ কিমান? 20%। এটাকে বিক্ৰী মূল্য ওলাব দিছে। এতিয়া কি হ'ব? এটাকে বিক্ৰী মূল্য সূত্ৰটো কি আছিল? বিক্ৰী মূল্যৰ সূত্ৰটো 100 প্লাছ লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনা দাম। এতিয়া কি হ'ব? 100 প্লাছ লাভৰ শতাংশ কিমান? 20 আৰু তলত 100 ইনটু কিনা দাম কিমান? 0.25। এতিয়া এইখিনি কৰিলে 100 প্লাছ 20 কিমান? 120 ডিভাইডেড বাই 100 ইনটু 0.25। এতিয়া এইটো 0 আৰু এইটো 0 কেনচেল কৰি দিলোঁ। এতিয়া 12 আৰু 0.25ক আমি ইনটু কৰিম। 25 12 5 2 10 0 2 2 4 4 1 5 5 1 গুণ 5 2 1 গুণ 2 0 5 5 10 0 7 গ'লে 2 1 3। এতিয়া দুটাই দশমিক আছিল, গতিকে দুটাই দশমিক দিলে কি হ'ব? 3 হ'ব। এতিয়া এই ওপৰৰখিনি কৰাত আমি কিমান পালোঁ? 3 পালোঁ। আৰু তলত কিমান আছে? 10 আছে। গতিকে ইয়াৰ এনসাৰটো কি হ'ব? 0.3 টকা। গতিকে কি হ'ব? এটা নেমুৰ বিক্ৰী মূল্য, এটা নেমু কেই টকাত বিক্ৰী কৰিব তেখেতে? 0.3 টকাত। এইটো হ'ব ইয়াৰ এনসাৰ। 20 নম্বৰত কি কৈছে? এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকচান হয়। বস্তুটো যদি 500 টকাত বিক্ৰী কৰে, তেতিয়া দোকানীৰ কি হয়? 5% লোকচান হয়। এই বস্তুটো কিমান দামত বেচিলে 5% লাভ হ'ব? গতিকে বস্তুটো 500 টকাত বেচাত 5% লোকচান হয়। গতিকে কিমান দামত বেচিলে বস্তুটো লাভ হ'ব? গতিকে 5তকৈ নিশ্চয় বেছিকৈ বেচিব লাগিব, তেতিয়াহে লাভ হ'ব। গতিকে কি ওলাব লাগিব? আমি এতিয়া বেচা দাম প্ৰথমতে কি ওলাব লাগিব? কিনা দাম ওলাব লাগিব, তাৰপিছত বেচা দাম ওলাব লাগিব। এতিয়া দিয়া আছে কিমান? বেচা দাম দিয়া আছে বস্তুটোৰ বিক্ৰী মূল্য, অৰ্থাৎ বেচা দাম কিমান? 500 টকা। তাৰপিছত লোকচানৰ শতাংশ কিমান? লোকচান হয় লোকচানৰ শতাংশ 5%। এটাকে কিনা দাম কিমান হ'ব? কিনা দামৰ এটা সূত্ৰ আছিল নহয়, ক্লাছ 8ত পাইছোঁ আমি এইবিলাক। 100 ডিভাইডেড বাই 100 মাইনাছ লোকচানৰ শতাংশ ইনটু বেচা দাম।
এতিয়া 100 মাইনাছ লোকচানৰ শতাংশ কিমান 100 মাইনাছ লোকচানৰ শতাংশ 5 ইনটু বেচা দাম কিমান 500 টকা এটা 100 মাইনাছ 5 কিমান 95 তাৰপিছত 100 মাইনাছ 100 ইনটু 500 5 আৰু 4টা 0 0 0 0 0 এটা যদি আমি 5 দি কাটাকাটি কৰোঁ তেতিয়া কি হ'ব 5 1 গুণ 5 5 9 গুণ 45 তাৰপিছত 5 1 গুণ 5 আৰু 4টা 0 এতিয়া আমি কি পালো 10000 বাই 19 পালো কিনা দাম এতিয়া লাভৰ শতাংশ কি দিয়া আছে লাভৰ শতাংশ 5% লাভত বেচিলে কিমান দামত বিক্ৰী কৰা হ'ব হেতু খুদিছে এতিয়া দিয়া আছে লাভৰ শতাংশ আকৌ বুলি লিখিব লাগিব ইয়াতে আকৌ লাভৰ শতাংশ 5% এটাকে বেচা দামৰ সূত্ৰটো আমি কৰি আছো ইতিমধ্যে মনত আছে কি আছিল 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনা দাম এতিয়া 100 প্লাস লাভৰ শতাংশ কিমান ল'ব লাগিব এবাৰ আকৌ 5% ল'ব লাগিব তলত 100 ইনটু কিনা দাম এইটো আমি কিনা দাম কিমান পালো এইটো কিনা দাম 1000 ডিভাইডেড বাই 19 এতিয়া এই দুটা শূন্য আৰু ইয়াৰে দুটা শূন্য কাটি দিলো ওপৰত কি থাকিলে তো 105 ইনটু 100 বাই 19 105 ইনটু 100 বাই 19 এইখিনি যদি আমি কৰো তেতে কি পাম 552.63 এনেকুৱা এটা নাম্বাৰ এটা পাম যদি আমি এইখিনি কৰো 105 ইনটু 100 কৰিলে কিমান হ'ব 105 আৰু দুটা 0 লগত হ'ব এইটো নাম্বাৰক 10500 যদি আমি 19 দি হৰণ কৰি দিও তেতিয়া এইখিনি পাম আমি এটো মই ক্যালকুলেশন কৰিছো মোবাইলত বা নিজে কৰিলেও কৰিব পাৰি গতিকে ইয়াৰ এনসাৰটো কি হ'ব পেছা দাম 5552.63 টকা 21 নম্বৰ কোৱেশ্চন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% আৰু 5% ৰেহাই দিয়ে মানে দোকানীটো কি কৰিছে প্ৰথমতে 10% ডিসকাউন্ট দিছে তাৰপিছত আকৌ 10% ডিসকাউন্ট দিছে তাৰপিছত আকৌ 5% ডিসকাউন্ট দিছে এই গোটেই কেইটা ডিসকাউন্ট মিলি লাষ্টত কিমান দাম হয় অৰ্থাৎ তিনিটাৰ সমতুল ৰেহাই অৰ্থাৎ দোকানী কিমান ৰেহাই দিলে হেতু উলিয়াব দিছে এটা প্ৰথমে কি কৰিব ধৰা হল চাৰ্টৰ দাম চাৰ্টৰ ছপা মূল্য মানে কিমান টকা লিখা আছে চাৰ্টৰ দাম ছপা মূল্য 100 টকা যদি 100 টকা হয় তেতিয়া প্ৰথম 10% ডিসকাউন্টৰ পিছত কিমান টকা দাম হ'ব এতেকে 10% ৰেহাইৰ পিছত বেচা দাম হ'ব কিমান 100 মাইনাস কিমান 10% 10 বাই 100 into 100 এইটো 100 কেনসেল হ'ব 100 মাইনাস 10 কিমান হ'ব 90 অৰ্থাৎ 10% ডিসকাউন্ট দিয়াৰ পিছত বেচা দাম কিমান হ'ব 90 টকা তাৰ পিছত কি হ'ল আকৌ 10% ডিসকাউন্ট দিব এই 90 টকাত আকৌ 10% ডিসকাউন্ট দিব আকৌ 10% ৰেহাই পিছত বেচা দাম কিমান হ'ব 90 টকা আছিল এবাৰ 90 পৰা 10% বিয়োগ হ'ব 10 বাই 100 ইনটু 90 এতিয়া এই শূন্যটো কাটা গ'ল আৰু এই শূন্যটো কাটা গ'ল তে 90 মাইনাস 9 কিমান হ'ব এটো 81 হ'ব 81 টকা মানে 90 টকাত আকৌ 10% ৰেহাই দিওতে কিমান হ'ব এবাৰ দাম 81 টকা এইবাৰ আকৌ কি হ'ব 81 টকাত আকৌ এই 5% ডিসকাউন্ট দিব এটিকে 5% ৰেহাইৰ পিছত বেচা দাম সমান 81 মাইনাস 5 বাই 100 ইনটু কিমান হ'ব 81 এটা 81 মাইনাস 5 ইনটু 81 ডিভাইডেড বাই 100 81 মাইনাস এইখিনি কৰিলে 5 1 5
8 5 গুণ 40 405 আৰু তলত কি আছে 100 আছে এই 100টোৰ কাৰণে এবাৰ দশমিক কিমান হ'ব 81 মাইনাছ দুটা এৰি দশমিক দুটা শূন্য আছে 4.05 দুটা এৰি দশমিক হ'ল এইখিনি কৰিলে আমি কি পাম 70 এইখিনি কৰিলে কি পাম আমি 76.95 পাম অৰ্থাৎ 81ৰ পৰা কি বিক কৰিম আমি 4.05 বিক কৰিম এটাকে 00 দি ল'ব পাৰি ইয়াতে 10ৰ পৰা 5 গ'লে 5 ইয়াতে এটা কি থাকিল 9 থাকিল তাৰপিছত ইয়াৰ পৰা আমি লৈছিলোঁ এটা 0 থাকিল 10ৰ পৰা 4 গ'লে 6 হ'ল আৰু ইয়াতে কি থাকিব 7 থাকিব অৰ্থাৎ এইটো হ'ব 76.95 টকা এটাকে লাষ্টত এই তিনিটা ডিসকাউন্ট দিয়াৰ পিছত দাম কিমান হ'ল 76.95 টকা এটাকে সমতুল কি উলাব দিছে তিনিটাৰ সমতুল ৰেহাই কিমান হ'ব টোটাল দাম আছিল 100 টকা 100 টকাৰ পিছত এইখিনি বিগ হ'ব 76.95 এটাকে এইখিনি বিগ কৰিলে আমি কিমান পাম 100 মাইনাছ 76.95 10ৰ পৰা 5 গ'লে 5 ইয়াতে থাকিল কিমান 9ৰ পৰা 9 গ'লে 0 ইয়াতে থাকিল 9 9ৰ পৰা 6 গ'লে 3 আৰু ইয়াতে থাকিল কিমান 9ৰ পৰা 7 গ'লে 2 23.05 টকা ডিসকাউন্ট দিলে মানে দোকানীটো গোটেই টোটাল ডিসকাউন্ট কিমান দিছে 23.05 টকা গতিকে আজিলৈকে এইখিনি ধন্যবাদ